অনন্ত কোটি বিশ্বব্ৰহ্মাণ্ডত আমাৰ অস্তিত্ব এক ধূলিকণাতকৈও নগণ্য। ইয়াত অহংকাৰ কৰাৰ থলেই বা ক'ত? কবিতাৰ শিৰোনাম অহংকাৰ। কবি বিহগী কবি ৰঘুনাথ চৌধুৰী। চকুৰে নমনা ক্ষুদ্ৰ ধূলিকণা বতাহত উৰি উৰি ফুলৰ পাহিত ওখ বিৰিখত পৰে দশোদিশ জুৰি। খৰালি দিনত যেনিয়েই চোৱা তেনিয়েই ধূলিৰে ভৰা। গছ লতা তৃণ ঘৰ বাৰী আদি ধূলিৰে উপচি পৰা। সৰু বৰ কাকো নামানে সমূলি নকৰে একোকে ভয়। ৰজা মহাৰজা সাধু মহন্তৰো শিৰৰ ভূষণ হয়। হঠাতে এদিন বৰষুণ পৰি গছ লতা নিকা হ'ল। গপত উফন্দা ধূলি কণিকাৰ চিন চাব মাৰ গ'ল।